হাই ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আমাৰো বৰ্তমান ভাল। আজি একদম ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ নহয়, 5টা বজাই নাই তেতিয়াই আৰু ভিডিঅ' আৰম্ভ কৰিছোঁ। কাৰণ আজি সোনকালে আমি উঠিছোঁ। অঞ্চু পৰীক্ষা হৈ আছে যে, পৰীক্ষাৰ সময়ত অলপমান সোনকালে উঠিলে ৰাতিপুৱা পঢ়িলে মানে ভাল আৰু ৰাতি পঢ়াখিনি মনত থাকি যায় আৰু সেইকাৰণে ৰাতিপুৱা অকণমান ৰিভিজন কৰিবলগীয়া হয়। সেইকাৰণে আমি সোনকালে উঠিছোঁ। অঞ্চুক উঠাই দিলোঁ, লগতে ময়ো উঠিলোঁ, নহ'লে সি অকলে পঢ়িবলৈ বেয়া পায়। আৰু এইফালে চাওকচোন, একদম 5টা বাজিছে, পূৰা আন্ধাৰ হৈ আছে, দেখিয়ে পোৱা নাই। লাইট জ্বলি আছে তথাপিও আৰু ইফালে আন্ধাৰ, অকণমান চিকমিক কৰিছে আৰু পোহৰটো। ইফালে আমাৰ উঠাৰ কাৰণে ফুচিও লগতে উঠি আহিলে। ৰাতি পূৰা বৰষুণ দিছিলে, এইফালে পানী জমা হৈ আছে। মুখ হাত ধুই হ'ল, এতিয়া অঞ্চু পঢ়া টেবুলত বহিছে, মই আৰু ওচৰতে বহি আছোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, সেয়ে অকণমানকৈ ভিডিঅ' বনাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। এতিয়া ভাবিলোঁ আপোনালোক অকণমান আগফালৰ পৰিৱেশটো দেখুৱাওঁ, সেইকাৰণে আগফালে অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু এতিয়া সময় হ'ল 5:25 আৰু মই এতিয়া খানা বনাইছোঁ অঞ্চুৰ কাৰণে। বেলেগ নাখাওঁ বুলি ক'লে, বোলে চাওমিন অকণমান খাম, সেইকাৰণে চাওমিন বনাইছোঁ। আৰু এইফালে ৰেডি হ'লগৈ মোৰ চাওমিন। অঞ্চুক খাবলৈ মাতিব লাগিব আৰু এইটো আহিবই পুতুককৈ, মানে চাওমিন বুলি ক'লে বহুত ভাল পায় খাই। এতিয়া আহিলে খাই আছে আৰু এতিয়া তাক খাবলৈ দি লওঁ। এতিয়া অঞ্চুৱে ল'ৰাটো যোৱাৰ পাছত, দেউতাক কামলৈ যোৱাৰ পাছত বাকী কামবিলাক কৰিব লাগিব আৰু বহুত কাম থাকে ঘৰখনত, নহয় জানো? আৰু এগৰাকী মহিলাৰনো কামেই কাম, সেই কামবিলাক সকলোবিলাক কৰিবই লাগিব। এইফালে অঞ্চু চাইকেল ৰেডি কৰি দিলোঁ স্কুললৈ যাবলৈ। বৰষুণ দি আছে বতৰটো, তথাপিও চাইকেল লৈ যাব লাগিব, বেছি দূৰ নহয়। এইফালে ফুলবিলাক চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে, বগা গোলাপ আৰু ৰঙা গোলাপজোপা একদম সৰি মানে শেষ হ'ল। ৰাতি বৰষুণ দিছিলে যে, এইফালে কাপোৰ ৰেডি কৰি দিছোঁ অঞ্চুৰ স্কুল যাবৰ কাৰণে। সি একদম মেকুৰীজনীৰ লগত ওচৰলৈ গৈ ল'লে নহয়, একদম পূৰা কথা পাতিছেগৈ গৈ পেলাই কিবা কিবি আৰু অকণ বোলে মাইণ্ডটো ফ্ৰেছ হ'ব বোলে, তাৰ বোলে কথা চথা পাতি লওঁ বোলে অকণ, তেতিয়া পঢ়াখিনি আকৌ বোলে যাব সময়ত ৰিভিজন কৰি যাম বুলি কৈছে। আৰু এতিয়া মই জোতা পলিচ কৰি লৈছোঁ তাৰপিছত আৰু স্কুললৈ ৰেডি কৰিব লাগিব। চ' ফ্ৰেণ্ডছ, চাই যাব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। মই কাম বনখিনি কৰি লওঁ, তাৰ ৰেডি কৰি লওঁ, তাৰপিছত লগ পাওঁ আপোনালোকক। এইফালে অঞ্চু ৰেডি হৈ গ'ল স্কুল যাবলৈ। মই ক'লোঁ ফটো একপি মাৰোঁ দিয়া বোলো থাম্বনেইলৰ কাৰণে। হাই ফ্ৰেণ্ডছ, নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোক সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আমাৰো বৰ্তমান ভাল। আৰু এতিয়া মই ঘৰ সাৰি আছে, ঝাৰু লৈ আছোঁ, ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। সেই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এইফালে ঘৰ সাৰি আছোঁ, জাবৰবিলাক আছে আগফালে, আৰু এতিয়া আৰম্ভ কৰিছোঁ। ৰাতিপুৱা আজি সোনকালে উঠা হ'ল, কাৰণ অঞ্চুৰ পৰীক্ষা হৈ আছে, সেইকাৰণে ৰাতিপুৱা তাক 5টামানতে উঠাই দিলোঁ। সি উঠি কিতাপ পঢ়িলে আৰু মই ওচৰতে বহি থাকিলোঁ। তাৰপিছত চাওমিন বনাই দিলোঁ, খাই বৈ স্কুল গ'ল। আৰু এতিয়া হাজবেণ্ডো গ'ল ডিউটিলৈ, চাহ খাই গৈছে আৰু তেখেতে। তো ফ্ৰেণ্ডছ, এতিয়া মই ঘৰৰ কামখিনি কৰিছোঁ, বাকী কামখিনি হৈ গ'ল আৰু ভিতৰৰ এতিয়া ঘৰ সৰাবিলাক কৰি আছোঁ। বিচনা পাৰি ল'লোঁ আৰু বাচনখিনি ধুবলৈ আছে, ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে প্লিজ ফ্ৰেণ্ডছ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ ফ্ৰেণ্ডছ। আৰু তেন্তে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। মই এতিয়া কামখিনি কৰি লওঁ, তাৰপিছত আৰু আকৌ গা ধুব লাগিব। ৰাতিপুৱা এবাৰ ধুইছিলোঁ, শুই উঠিয়ে ধুইছিলোঁ, কিন্তু বাঢ়ি যাবলগীয়া হ'ল, সেইকাৰণে শুই উঠিয়ে ধুলোঁ। কিন্তু এতিয়া কাম বনবিলাক কৰিলোঁ যে আকৌ লেতেৰা হৈ গ'লোঁ, আকৌ ধুব লাগিব। চ' ফ্ৰেণ্ডছ, কাম বন কৰি গা পা ধুই একেবাৰে আপোনালোকক লগ পাম। তো চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' ফ্ৰেণ্ডছ, তেন্তে কামখিনি কৰি লওঁ। আৰু এইখনৰ তলত মেটখনৰ তলত কি আছে চাব দেই, আপোনাৰ দেখাব। মই দেখিলোঁ, তাৰপিছত আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। চাব ৰ'ব, এইটো চাওক, জোক কেনেকুৱা ডোখৰতনো জোক থাকে নে? এইফালে হাবি চাবি নাই ক'তো, ইমান চফা। ইয়াত জোক আহি এইটো কৰি আছে। চ' ফ্ৰেণ্ডছ, এতিয়া সময় হ'লগৈ 12টা। অঞ্চু পৰীক্ষা দি আহিলে, আহি অলপমান গাখীৰৰ লগত কেলক্স খাব দিলোঁ। খাই এইফালে গান শুনি শুনি বিচনাত পৰিছে আৰু মোক অলপ দেৰি শুই ল'বলৈ কৈছোঁ। শুলে মানে দুপৰীয়া আকৌ পঢ়িব লাগিব যে,
আৰু এইফালে বনাইছোঁ মই দাইলতে চজিনা দিছোঁ আৰু নিমখ হালধি একেবাৰে দি পানী দি বইল কৰিম, বইল কৰি তেল মাৰি দিম। এইধৰণে খাই অলপমান ভালো লাগে, আপোনালোকে খাবচোন। আৰু এইফালে বনাইছোঁ মই ব্ৰইলাৰ মাংস সৰুকৈ কাটি লৈছোঁ, কাৰণ এনেকৈ শুকানকৈ ভাজি দিলে খাই বিৰাট ভাল পায়। পিঁয়াজ এটা দিম আৰু লগত অসমীয়া আলু দিছোঁ আৰু জলকীয়া দুটা দি দিম। পিঁয়াজটো অকণমান শুকান মানে জ্বলা হ'ব লাগে, তেতিয়া বেছি ভাল পায় খাই। আৰু আমাৰ কাৰণে বনাব লৈছোঁ গাহৰি মাংস আৰু ৰঙালাও। গাহৰি মাংস ফ্ৰেণ্ডছ, আপোনালোকে সদায় বাকলিখন এৰুৱাই আনিব তাৰ পিঠিৰ, তেতিয়া মানে অলপ তাৰ যোনখিনি চুলি থাকে সেইখিনি মানে পেটলৈ নাযায়, সেইখিনি পেটলৈ গ'লে বেয়া হয়। আৰু ৰঙালাওটো মিঠা আৰু এই ধৰণে বনাই লৈছোঁ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো অৱশ্যে দীঘলীয়া নকৰোঁ আৰু ইয়াতে শেষ কৰি দিওঁ। ইমান দেৰি আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিলে। চ' ফ্ৰেণ্ডছ, তেন্তে আজিলৈ আহিছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। চাই থাকিব মোৰ চেনেল মন্দিৰা গগৈ হুন। তেন্তে ফ্ৰেণ্ডছ, বাই বাই।